বৰষুণ হৈছে প্ৰকৃতিৰ এটা নিয়ম। বতৰ অনুযায়ী সময় অনুযায়ী বৰষুণ দিবই। বৰষুণ দিব বুলিয়ে কণ্টিনিউ ধাৰাসাৰে 10-15 দিন কণ্টিনিউ দি আছে। কেনিবা ওলাইও যাব নোৱাৰি, একো এটা কাম কৰিবও নোৱাৰি। সেয়েহে ধৈৰ্যসীমা পাৰ কৰি আমাৰ এগৰাকী পেহীয়ে বৰুণ দেৱতালৈ ফোন কৰিলে। ফোন কৰি পেলাই ক'লে যে বৰুণ দেৱতা, বৰষুণ যাক এৰি দিব লাগে, আমি নোৱাৰিছোঁ আৰু। তাৰ পাছৰখিনি আপোনালোকে আগলৈ ভিডিঅ'টোত চাওক, বৰুণ দেৱতাৰ লগত আমাৰ পেহীয়ে কি পাতিলে, কি ফলাফল পালে। হেল্ল' 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 বৰুণ দেৱতা, মই ফুলাবাই কৈ আছোঁ। আপুনি বাৰু অলপ ৰ'দ দিয়কচোন। আপুনি সূৰ্য দেৱতাকো ক'বচোন কালিৰ পৰা অলপ ৰ'দ দিব দিব, নহ'লে বহুত হাহাকাৰ হৈছে, মানুহবোৰৰ বহুত হাহাকাৰ হৈছে। হেল্ল' ওপৰত কিবা মাতটো বেছি নে নাই? হেল্ল' হয় পেহী, আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ৰাইজৰ কাৰণে ইমানখিনি চিন্তা কৰাৰ বাবে। এতিয়া আপুনি সেইখিনি কথা নোকোৱা হ'লে হয়তো আজি বৰষুণ নেৰিলেহেঁতেন, কণ্টিনিউ দি থাকিলেহেঁতেন, ৰাইজে একো কৰিব নোৱাৰিলেহেঁতেন। সেয়েহে মোৰ ফালৰ পৰা আৰু সকলো ৰাইজৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি ৰাইজৰ বাবে চিন্তা কৰাৰ বাবে। আৰু আগলৈও যেন এনেকুৱা কিবা কামত অসুবিধা হ'লে আপুনি যেন এনেকৈ কিবা এটা সহায় কৰে, তাৰ বাবে আশা থাকিল। ধন্যবাদ। मस्त जोक मारा रे, ये हंस रे हलकट हंस